মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক এটা সাধু কম বুলি ভাবিছোঁ। মই সাধুটো কম আৰু তোমালোকে সাধুটো মন দি শুনিবা। সাধুটোৰ নাম হৈছে কণ্টকৰামৰ বুদ্ধি। এখন হাবিত এটা কেটেলা পহু আছিলে আৰু সেই কেটেলা পহুটোৰ নাম হ'ল কণ্টকৰাম। সি মাক আৰু দেউতাকৰ লগত হাবিত আছিল। এদিন তাৰ মাক দেউতাকৰ অসুখ হৈছিল আৰু খাবলৈ নাপাই কণ্টকৰাম শুকাই খিনাই গৈছিল। যিহেতু মাক দেউতাকে তাক সদায় খুৱাইছিল, কিন্তু মাক দেউতাকৰ গা বেয়া হোৱাৰ কাৰণে সি খাবলৈ নাপাইছিল আৰু তাৰ কষ্ট দেখি মাকৰ সহ্য নহ'ল। মাকে তাক ক'লে যে বোপাই, হাবিৰ সিটো মূৰে এজোপা নাচপতি গছ আছে, তই গৈ নাচপতি কেইটামান খাই গৈ যা, তই একেবাৰে শুকাই গৈছ। তেতিয়া কণ্টকৰামে ক'লে যে মই বাৰু গৈ খামগৈ, কিন্তু তোমালোকে কি খাবা? তোমালোকতো যাব নোৱাৰা। তেতিয়া মাকে ক'লে যে আমি গা ভাল পালে গৈ খামগৈ, তই খাই গৈ যা, তই খালেও আমাৰ ভাল লাগিব। তেতিয়া কণ্টকৰামৰ মনটো বৰ বেয়া লাগিল। তথাপিও মাকৰ কথা শুনি দুখ মনেৰে সি নাচপতিজোপাৰ ওচৰলৈ গ'ল। সি গৈ তাত দেখিলে যে নাচপতিজোপাৰ তলত ঢেৰ নাচপতি পৰি আছে। কিন্তু সি মনতে ভাবিলে, এটা বাৰু সি খাব, এটা দেউতাকলৈ মুখত লৈ যাব, কিন্তু মাকে কি খাব? মাকটো ভোকত থাকিব লাগিব। গতিকে তাৰ মনটো বৰ বেয়া লাগিলে। হঠাতে তাৰ মনলৈ এটা বুদ্ধি আহিল। সি নাচপতিকেইটা একে ঠাইতে গোটাই ল'লে আৰু সি নাচপতিখিনিৰ ওপৰত বাগৰি দিলে। তেতিয়া তাৰ শৰীৰত থকা কাঁইটত নাচপতি কেইটামান লাগি গ'ল আৰু তাৰ মনটো বৰ ভাল লাগিল। সি যেনে তেনে আহি মাক দেউতাকৰ ওচৰ পালেহি আৰু মাক দেউতাকে আৰু সি তিনিও মিলি নাচপতিখিনি ধুনীয়াকৈ ভগাই খালে। তেতিয়া মাকে ক'লে যে আমাৰ কণ্টকৰামৰ কাঁইটকেইডালহে কোমল, কিন্তু বুদ্ধিটো হ'লে বৰ চোকা। গতিকে এই সাধুটোৰ পৰা আমি কি শিকিলোঁ? এই সাধুটোৰ পৰা আমি এটাই কথা শিকিলোঁ যে বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি। গতিকে সাধুটো তোমালোকৰ শুনি কেনেকুৱা লাগিলে মোক ক'বা।